ওম সৰস্বতী নমঃ। সৰস্বতী পূজালৈ বুলি ওলাই আহি স্কুলত উপস্থিত হৈছোহি। প্ৰায়ভাগ ছাত্ৰ ছাত্ৰী আহি চাকি বন্তি জ্বলাবলৈ আৰম্ভ কৰিছে। এইবাৰৰ সৰস্বতী মাৰ মূৰ্তিভাগ আগবঢ়াইছে আমাৰ স্কুলৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি শ্ৰী নীলপদ্ম ফুকন ছাৰে। এয়া আমাৰ মাজত আহি উপস্থিত হৈছেহি প্ৰান্তিক, প্ৰিয়ৱত আৰু দেৱজিত। লাহে লাহে ভিৰসমূহ বাঢ়িবলৈ ধৰিছে। এইফালে প্ৰসাদৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। এয়া পূজাৰ প্ৰায় নিয়মসমূহ ষ্টাৰ্ট হৈছে। এয়া আমাৰ নীলাক্ষী মিছ পূজাত লাগি আছে। এইফালে প্ৰায় খানা প্ৰিপেৰেশ্যন চলোৱা হৈছে। চব্জি বনি আছে, পুৰি বনি আছে, সকলোবিলাক মানুহ কামত লাগি আছে। এয়া আমাৰ সুচিত্ৰ ছাৰ, এইবাৰৰ ছেক্ৰেটাৰী পূজাৰ। এয়া বিনন্দ ছাৰ, এয়া আমাৰ ৰুবি মিছ, এইবাৰৰ সৰস্বতী পূজাৰ ছেক্ৰেটাৰী। এইফালে পুৰা খানা প্ৰিপেৰেশ্যন চলি আছে। লুচি ভাজি থকা হৈছে, চব্জি লৰাই আছে। এয়া এভাগ চব্জি ৰেডি। এয়া পুৰি ৰেডি। এয়া আমাৰ দিগন্ত ছাৰ। এয়া আমাৰ চাবেদা মিছ কুকিঙত লাগিবৰ কাৰণে সাজু হৈছে। এয়া অদিতি মিছ, এয়া তৃষ্ণা মিছ, এয়া পায়সৰ বাবে সাজু কৰা হৈছে। পূবালীয়ে হেল্প কৰি দিছে। এয়া আমাৰ দিগন্ত ছাৰে পায়স বনাবলৈ শিকিছে আৰু চাবেদা মিছে শিকাই আছে, পাৰিছে আৰু বনাবলৈ। এয়া আমাৰ পায়সৰ মেইন কুক চাবেদা মিছ। প্ৰতি বছৰে চাবেদা মিছেই পায়স বনায় আৰু বহুত টেষ্টিও হয়। ষ্টুডেণ্টে খায়ো ভাল পায়, গেষ্টেও খাই ভাল পায়। এয়া আমাৰ তাচা ছাৰে পায়স মিক্স কৰিছে, লগত বিনন্দ ছাৰ আছে। এইফালে আমাৰ প্ৰমীলা, স্মৃতি, ৰুণুবাই আৰু মামুবায়ে লুচি বেলি হেল্প কৰিছে। কাম চলি আছে। এয়া আমাৰ ষ্টুডেণ্টসকলেও কামত আগভাগ লৈছে, আমাক হেল্প কৰিছে। এয়া ষ্টুডেণ্ট ৰিচিপশ্যনৰ হল। সকলোবিলাক ছাত্ৰ ছাত্ৰীয়ে কামত আগভাগ লৈছে, লুচি বেলাইছে, চব্জি বিলাইছে, এয়া পানী দি আছে, পায়স বিলাইছে।
এইফালে এয়া পূজা, মৃণালী মিছ, ময়ূৰী, নিজুমণি, পূবালী আৰু মেঘনা, এওঁলোকে এইটো হল চম্ভালি আছে। এইফালে আমাৰ দেৱজিৎ ছাৰ আৰু জেউতি বাইদেউ প্ৰসাদ বিতৰণত সহায় কৰিছে। এওঁলোকেও প্ৰসাদৰ বিতৰণৰ কামত আমাক বহুত হেল্প কৰিলে। এয়া লাহে লাহে মানুহৰ সংখ্যা বাঢ়িছে। এয়া আমাৰ প্ৰদীপ দুৱাৰা ছাৰ আৰু বিনন্দ ছাৰ। এয়া আমাৰ এক্স ষ্টুডেণ্টছ, তেওঁলোক অহাৰ কাৰণে ভাল লাগিছে দেখি। এইটো আমাৰ ষ্টুডেণ্ট ৰিচিপশ্যনৰ ছেকেণ্ডটো হল। এয়া মণিকংকনা আৰু এয়া ষ্টুডেণ্ট, তেওঁলোকৰো ভোক লাগিছেগৈ আৰু ৰৈ ৰৈ। মণিকংকনাই মনে মনে পায়স অলপো খাইছে। এয়া আমাৰ গেষ্ট ৰিচিপশ্যনৰ ৰুম আৰু এয়া মই প্ৰথমে এয়া আহমেদ মিছ, এয়া আমাৰ গেষ্টসকল। এয়া আমাৰ দ্বিতীয় দিন। আমাৰ আজি সৰস্বতী মাক উটুৱাবলৈ নিয়া হ'ব, সেইবাবে আমাৰ তাছা ছাৰ আৰু দিগন্ত ছাৰে ফটকা বম গোটাইছে। আমাৰ এয়া সৰস্বতী মাক উটুৱাবলৈ নিবৰ কাৰণে আয়োজন কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলে আমাক সহায় কৰিছে। এইফালে বেক চাইডে ঋতুপৰ্ণা মিছ, এয়া মিতালী মিছ, আমি প্ৰায় সাজু হৈছোঁ সৰস্বতী মাক লৈ। এয়া নীলাক্ষী মিছ, এয়া আমাৰ ষ্টুডেণ্টসকল ক্লাছ 9 আৰু প্ৰায় 9ৰ ষ্টুডেণ্টেই বেছিভাগ আছে এইবাৰ। এয়া ষ্টুডেণ্টৰ লগতে টিচাৰসকলো ওলাইছে। এইফালে এয়া চাবেদা মিছ, এইফালে এয়া ঋতুপৰ্ণা মিছ, মিতালী মিছ, নীলাক্ষী মিছ, এয়া শাশ্বতী বা। এয়া টিচাৰসকল গৈছে ষ্টুডেণ্টৰ লগে লগে। এক উল্লাহ মাল্লাহৰ আনন্দৰে ভৰা মুহূৰ্ত উদযাপন কৰি আমাৰ ষ্টুডেণ্টসকল আগবাঢ়ি গৈছে। এয়া আমাৰ টিচাৰসকল ষ্টুডেণ্টৰ লগত বম ফুটাবলৈ সাজু।
এয়া খুব ফূৰ্তি আৰু আনন্দৰে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকল সৰস্বতী মাক উটুৱাবৰ কাৰণে আগবাঢ়ি গৈছে। এক সুন্দৰ মুহূৰ্ত। এয়া ফটকা ফুটাইছে। এয়া মিতালী মিছে ছানগ্লাছ লগাই লৈছে। ৰ'দত হেনো চকু মেলিবই পৰা নাই। এয়া টিচাৰসকল, প্ৰায়ভাগ টিচাৰে আহিছে। এয়া প্ৰমীলাহঁতো আহিছে, স্মৃতি, ৰুণুবাই, এয়া আমাৰ প্ৰাচুৰ্য ছাৰ। এয়া আমি প্ৰায় উপস্থিত হৈছোহি আৰু আমাৰ প্ৰাচুৰ্য ছাৰে লিড লৈ পেলাই ষ্টুডেণ্টসকলৰ সহায়ত সৰস্বতী মাৰ মূৰ্তি ভাগ লৈ আগবাঢ়ি আহিছে উটুৱাবৰ বাবে। এয়া সৰস্বতী মাক বিদায় দিবলৈ সাজু আমি। আকৌ অহা বছৰত সৰস্বতী মাক লগ পাম বুলি মনতে ভাবি আমি এই বছৰৰ সৰস্বতী মাক বিদায় দিলোঁ। जय सरस्वती माता की।
এয়া সৰস্বতী মাক বিদায় দি আমিও বিদায় ল'বলৈ সাজু হৈছোঁ। ইয়াৰ পৰা আকৌ পুনৰ স্কুললৈ আহিবলৈ আমি সাজু হৈছোঁ। মনত বহুত ফূৰ্তিও আছে আৰু বেয়াও লাগিছে সৰস্বতী মাক বিদায় দি, কিন্তু পুনৰ আকৌ অহা বছৰ লগ পাম। আমাৰ প্ৰাচুৰ্য ছাৰে বিদায় দিছে। এয়া আমি স্কুলত আহি উপস্থিত হ'লোহি। এতিয়া আমি সকলোৱে মিলি খিচিৰি খাম আৰু এয়া চাবেতা মিছে খিচিৰি বনাবৰ কাৰণে সাজু হৈছে। আমাক সুন্দৰভাৱে খিচিৰি বনাই খুৱাব। এয়া আমাৰ ষ্টুডেণ্টসকলে কামত লাগিছে, চব্জি কাটিছে। এয়া আলু কাটিছে, এইফালে কেৰাহী পাতা হৈছে, এইফালে পানী গৰম কৰা হৈছে খিচিৰি বনাবৰ কাৰণে। এয়া ডিম বইল কৰা হৈছে। এয়া দৈ, এতিয়া আমি দৈ খাম। মিতালী মিছে চবকে দৈ ভাগ কৰি দিব এতিয়া। এয়া আমাৰ প্ৰাচুৰ্য ছাৰে খিচিৰি লৰাই আছে। এয়া চাবেতা মিছ মেইন কুক আমাৰ খিচিৰিৰ। চাবেতা মিছে বহুত টেষ্টি খিচিৰি বনায়। খিচিৰি পাই হওঁ আৰু দেখি ভোক লাগি গৈছে আমাৰ। এয়া ডিম বইল কৰা হৈ গৈছে। এইফালে আমাৰ প্ৰদীপ দুৱাৰা ছাৰ আৰু লগত ময়ো আছোঁ, সুচিত্ৰ আছে, তাচা আছে, দিগন্ত আছে আৰু চাবেতা মিছ। এইফালে প্ৰাচুৰ্য ছাৰো আছে। খিচিৰি উতলি আছে। খিচিৰি ৰেডি হৈ গ'ল, এতিয়া আমি খাব পাৰিম। এয়া আমাৰ আজিৰ খানা। এয়া আমাৰ ষ্টুডেণ্টসকলৰ লগত টিচাৰসকলেও খাবলৈ বহিছে। এয়া আমাৰ বিলনীয়া তাচা ছাৰ আৰু প্ৰাচুৰ্য ছাৰ। আমি সুকলমে 2টা দিন পালন কৰিলোঁ আৰু অতি আনন্দৰে আমি সৰস্বতী মাক আকৌ লগ পোৱাৰ হেঁপাহেৰে বিদায় দিলোঁ।